নমস্কাৰ, আজি হৈছে 17 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। গ্ৰেপ্তাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ভূমিৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে ৰাহুল গান্ধীয়ে। অসমৰ ৰাইজক এটা দুৰ্নীতিৰ হিচাপ দিব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক জেলত দেখিব অসমৰ ৰাইজে, এনেদৰে কৈছে ৰাহুল গান্ধীয়ে। এনেদৰে মন্তব্য কৰিছে। নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক ৰাইজে জেলত দেখিব। মোদী অমিত শ্বাহ কোনেও বচাব নোৱাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবিছে। 24 ঘণ্টা অসমবাসীৰ মাটি কাঢ়ি নিয়া ষড়যন্ত্ৰ কৰে এইজন মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চকুলৈ চালে এতিয়া অকল ভয় দেখিব, এনেদৰে কৈছে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক। ভয়ে খেদি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক ৰাহুল গান্ধীয়ে এনেদৰে মন্তব্য কৰিছে। অসমৰ শ্ৰমিক নিবনুৱা যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ ফল পাব বিজেপিয়ে। ছয়গাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে ৰাহুল গান্ধীয়ে। গ্ৰেপ্তাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। জনাইছোঁ আজি দ্বিতীয়টো খবৰ। ৰাহুল গান্ধীৰ সন্মুখতে উদাত্ত ভাষণ APCCৰ সভাপতি গৌৰৱ গগৈ। অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চোৰৰ আখ্যা। বিজেপিৰ নেতা মন্ত্ৰীয়ে পাইছে গৰু চোৰৰ নাম। গৰুক লৈ ৰাজনীতি কৰাৰ বাবেই এই নাম দিছে অসমৰ ৰাইজে। অসমৰ দুখীয়া মানুহৰ ওচৰত আজি মাটি নাই, কেৱল মুখ্যমন্ত্ৰী আদানী আম্বানীৰ হাততহে আছে মাটি। এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। 2026ত কংগ্ৰেছ চৰকাৰ আহিলে এটা টকাৰ হিচাপ লোৱা হ'ব। ৰাহুল গান্ধীৰ সন্মুখত উদাত্ত ভাষণ APCCৰ সভাপতি গৌৰৱ গগৈ। অসমৰ মানুহে বিজেপি চৰকাৰক দিছে গৰু চোৰৰ আখ্যা। বিজেপিৰ নেতা মন্ত্ৰীয়ে পাইছে গৰু চোৰৰ নাম। গৰুক লৈ ৰাজনীতি কৰাৰ বাবে এই নাম দিছে অসমৰ। জনাইছে আজি তৃতীয়টো খবৰ। অসমৰ উচ্ছেদিত গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছে। সংখ্যালঘু উচ্ছেদিত ঘৰ মাটি প্ৰদানৰ ঘোষণা কৰিছে কংগ্ৰেছৰ। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৰিছে এই বৃহৎ ঘোষণা। উচ্ছেদৰ মাজতে অসম ভ্ৰমণ কংগ্ৰেছ নেতৃত্বৰ যিসকলৰ ঘৰ ভাঙিছে আমি নিৰ্মাণ কৰি দিম। অসমৰ উচ্ছেদিত গৃহ নিৰ্মাণ কৰি দিব কংগ্ৰেছ চৰকাৰে। সংখ্যালঘু উচ্ছেদিত ঘৰ মাটি প্ৰদানৰ ঘোষণা কৰিছে কংগ্ৰেছৰ। অসমত উপস্থিত হৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৰিছে বৃহৎ ঘোষণা। উচ্ছেদৰ মাজতে অসম ভ্ৰমণ কংগ্ৰেছ